নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ যে বিশ্বৰ ৰাজনীতিৰ বিশ্বৰ সংবাদ মাধ্যমৰ সংবাদ দখল কৰা আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ শেষ পৰিণতি কি হ'ল? শেষ হৈ গ'ল নেকি ইৰাণ, নে আমেৰিকাই আকৌ এবাৰ বিশ্বৰ সংবাদ মাধ্যম বা বিশ্বত ৰাজত্ব দখল কৰিলে? আচলতে এই যুদ্ধত জয়লাভ কৰিলে কোনে? বহুদিনৰ আগৰ পৰা এই যুদ্ধৰ কোনো বাতৰি আজি সংবাদ মাধ্যমত অহা নাই। কিহৰ কাৰণে এই যুদ্ধখন শেষ হ'ল? নে আমেৰিকা জয়লাভ কৰিলে, নে ইৰাণ জয়লাভ কৰিলে? আচলতে আজিৰ তাৰিখত এটা কথা ক'ব লাগিব যে এই যুদ্ধখনত আমেৰিকাই যি ভাৱেৰে মধ্যপ্ৰাচ্যত নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছিল, সেই প্ৰদৰ্শন বা সেই প্ৰদৰ্শনৰ সেই আশাত এক প্ৰকাৰ চেঁচা পানী পৰা বুলি ক'লেও ভুল কোৱা নহ'ব। অৰ্থাৎ আজিৰ তাৰিখত এটা কথা ক'ব লাগিব যে ইৰাণ আৰু আমেৰিকাৰ এই যুদ্ধত এক প্ৰকাৰ আমেৰিকা বিধ্বস্ত হৈছে। আমেৰিকাই ইৰাণৰ লগত যি মনোভাৱেৰে যি উদ্দেশ্যৰে যুদ্ধ কৰিছিল, সেই যুদ্ধত এক প্ৰকাৰ তেওঁলোক বিফল হোৱা বুলি ক'ব লাগিব। আৰু সেইকাৰণে তেওঁলোকে চিজফায়াৰৰ এটা বাহানা কৰিছিল যে চিজফায়াৰ কৰিম, যুদ্ধ বিৰতি কৰিম। কিন্তু আজিৰ তাৰিখত চিজফায়াৰৰ দিন বা যুদ্ধবিৰতিৰ দিন উকলি যোৱাৰ পিছতো পুনৰ যুদ্ধ কৰিবৰ কাৰণে আমেৰিকাই সাহস কৰা নাই। ইয়াৰ অন্তৰালৰ কাৰণ কি? এই যুদ্ধখনৰ পিছত আমেৰিকাই মধ্যপ্ৰাচ্যত নিজৰ সম্পূৰ্ণ যি কূটনীতি আছিলে, মধ্যপ্ৰাচ্যত যি তেওঁলোকৰ দেশৰ লগত যি সম্পৰ্ক আছিল, সেই সম্পৰ্ক শেষ কৰিলে। পাশ্চাত্যৰ যিসমূহ দেশ আছিল, নাটোৰ যিবিলাক দেশ আছিল, সেই দেশবিলাকৰ লগত আমেৰিকাই সম্পূৰ্ণৰূপে নিজৰ সম্পৰ্ক শেষ কৰিলে। আৰু বিশ্বৰ বহু দেশৰ লগতে এই যুদ্ধৰ পিছত তেওঁলোকৰ সম্পৰ্ক, আমেৰিকাৰ সম্পৰ্ক যথেষ্ট পৰিমাণে অৱনমিত হ'ল। আৰু শেষ পৰিণতি হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আজি এই সকলোবোৰ সমাধান বিচাৰি হয়তো চীনলৈ ৰাওনা হৈছে। চীনৰ খন্তেক সময় আগতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ লগত তেওঁ মিলিত হৈছে আৰু অনাগত ভৱিষ্যতে ইয়াৰ সমাধান বিচাৰি হয়তো বৈঠকতো বহিব পাৰে। এটা কথা আজিৰ তাৰিখত স্পষ্টভাৱে ক'ব পাৰি যে আজিৰ তাৰিখত এই যুদ্ধৰ পিছত এটা কথা আজিৰ তাৰিখত স্পষ্টভাৱে ক'ব পাৰি যে আমেৰিকা আজিৰ তাৰিখত ছুপাৰ পাৱাৰ নহয়। এইটো কথা স্পষ্ট যে আমেৰিকাৰ যিখিনি শক্তি, আমেৰিকাৰ যি শক্তি, ইৰাণ যুদ্ধৰ পিছৰ যি শক্তি বিশ্বই দেখা পোৱা গৈছে, তাতকৈ চীনৰ শক্তি যথেষ্ট শক্তিশালী ৰূপত দেখা পোৱা গৈছে। অৰ্থাৎ অনাগত ভৱিষ্যতে আমেৰিকাতকৈ যে চীন বিশ্বৰ দেশসমূহৰ মাজত বা বিশ্ব ৰাজনীতিত যে বেছি শক্তিশালী ৰূপে উভৰি আহিব বা উঠি আহিব, সেইটো কথা স্পষ্ট হৈ গৈছে। আৰু সেই সকলোবোৰ সমস্যা বা সেই সকলোবোৰ